কি কৰি আছে বাৰু ধৰিব পাৰিছেনে? এইবাৰ মানে ৰাসত শংখচূড়ৰ ভাওটো এই মামণি ববুৱে কৰিছিল আৰু ৰিহাৰ্চেলৰ টাইমতে মই ভিডিঅ' কৰি ৰাখিছিলোঁ। সেই ভিডিঅ'টোকে আগবঢ়ালোঁ। যদি ভাল পায় তেন্তে ববুৰ কাৰণে লাইক আৰু কমেণ্ট এটা কৰি দিব। সেই কলীয়া কৃষ্ণটোৱে এই গোপীবিলাকৰ লগত নৃত্য কৰি আছে। মোৰ ভাগত এজনীও নাই। ময়ো বাঁহী বজাই এহেঁতক এজনী এজনীকৈ নিব লাগিব। ময়ো বাঁহী বজাব লাগিব। পিছে মোৰ বাঁহীটো তাতকৈ ডাঙৰ হ'ব লাগিব। মোৰ বাঁহীটো তাতকৈ ডাঙৰ হ'ব লাগিব। এতিয়া বাঁহীটো ক'ত পাওঁ? এইটো বাঁহী তাতোতকৈ মোৰ বাঁহীটো ডাঙৰ। ই ক'ত এত বোলো বাই গোটেইখিনি মোৰেই হ'ব। এইটো বাঁহী নহ'ব, এইটো বাঁহী নহ'ব। ইয়াতকৈ ডাঙৰ লাগিব। এইটো সৰু হ'ল, এইটো হ'ল সৰু হ'ল। সৰু হোৱাৰ কাৰণে হোৱা নাই। তাতকৈ মই ডাঙৰ বজামতো। আহি গ'ল।